মানে আপোনালোকে গম পায় আমি পৰহি দিনা ৰাতি আমি দীপজ্যোতি গগৈ বুলি এজন ল'ৰাক আমি ডিমোৰ পৰা আমি ডিটেইন কৰিছিলোঁ। তেখেতক ডিটেইন কৰাৰ কাৰণটো আছিলে এইটো, কিন্তু ছ'চিয়েল মিডিয়া আৰু বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত এনেকুৱাকৈ আহি আছে যে তেখেতে কিবা বেলেগ কিবা কামত চৰকাৰক ক্ৰিটিচাইজ কৰা, কিবা আবৃত্তি কৰাৰ কাৰণে তেখেতক ধৰা হৈছে বুলি যোৱাকালিৰ পৰা কণ্টিনিউৱাছলি ছ'চিয়েল মিডিয়া প্লেটফৰ্মবিলাকত আহি আছে। মই ক্লেৰিফাই কৰি দিব বিচাৰিছোঁ যে এইটো পোষ্ট তেখেতে দিছিলে, দীপজ্যোতি গগৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ ফটো দি পেলাই এনেকুৱা এটা ফেচবুক পেজ বনাইছিলে যাত ৰিচেম্বলছ এ গভৰ্ণমেণ্ট ৱেবছাইট মাই গভৰ্ণমেণ্ট আছাম বুলি দি ওপৰত দি পেলাই তাত কৈছে যে চৰকাৰৰ টকা নাই, বানপীড়িত খাদ্যৰ কাৰণে টকা বিচাৰিছে, এটা একাউণ্ট নম্বৰ দিছে, IFSC কোড দি পেলাই এইটো ৰাইজক আহ্বান কৰিছে। তো তেখেতৰ এগেইনষ্টে গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চে এটা 419/420 লগত IT ছেকশ্যনো আছে, মানে ছেকশ্যনত কেছ ৰেজিষ্টাৰ কৰি পেলাই আমাক ৰিকুইজিশ্যন দিছিলে তেখেতক ধৰিবৰ কাৰণে, সহায় কৰিবৰ কাৰণে। আমি সেইমতে তেখেতক আমি ধৰিছোঁ আৰু আল্টিমেটলি তেখেতক হেণ্ড অভাৰ কৰি দিয়া হয় ক্ৰাইম ব্ৰাঞ্চ গুৱাহাটী পুলিচ কমিশ্যনাৰেটক। বিভিন্ন মাধ্যমত এইটোও কোৱা হৈছে যে তেখেতক আননেচেচাৰী ডিটেইন কৰা হৈছে 8 ঘণ্টা 10 ঘণ্টা ডিমৌ থানাত। 8 ঘণ্টাততো তেখেত অলৰেডি গুৱাহাটীতে পাই গৈছিলে। চ' ইয়াত কোনো আননেচেচাৰী ডিটেনশ্যনো হোৱা নাই, একো হোৱা নাই। আমি চিম্পলি এটা ৰিকুইজিশ্যন পাইছিলোঁ ফৰ এছিষ্টেঞ্চ। আমি চিটি পুলিচ কমিশ্যনাৰেটৰ ক্ৰাইম ব্ৰাঞ্চক সহায় কৰিছোঁ, ডিটেইন কৰিছোঁ আৰু তেখেতক হেণ্ড অভাৰ কৰিছোঁ। আৰু যিটো কৈছে আবৃত্তিৰ, এই আবৃত্তিৰ কথাটো আপোনালোকে দেখি পাইছে, আপোনালোকে নিজে চাই ল'ব তেখেতে কি পোষ্ট দিছিলে। এতিয়া চাগে কোনোবা তেখেতৰ লগৰ এডমিনে সেইটো ডিলিট কৰিলে চাগে, এইকাৰণে আপোনালোকে ফেচবুকত নাপাবও পাৰে, বাট এইটো আছে, আমাৰ ৰেকৰ্ডত আছে, এইটোৰ কাৰণে কৰা হৈছে। এণ্ড এ চিটিং ফ্ৰড কেছ ৱাজ ৰেজিষ্টাৰ্ড হৈছে। নাই, কোনো কাৰোবাক ক্ৰিটিচাইজ কৰাৰ কাৰণেতো নহয়। দি ছেকশ্যন অফ দি কেছ যিটো আছে সেইটোৱে 419/420 কেছ। আৰু আপোনালোকে দেখিছে কেনেকৈ মানুহক মানে মিছগাইড কৰিব চেষ্টা কৰিছিলে ফেচবুক পে। আৰু গোটেই ফেচবুক পেজটো যে বনোৱা হৈছিলে, ইট ৱাজ ৰিচেম্বলিং এ গভৰ্ণমেণ্ট ৱেবছাইট উইথ দি পিকচাৰ অফ অনাৰেবল চিফ মিনিষ্টাৰ আছাম। এইকাৰণে এইটো কৰা হৈছে, চ' ডেট মানুহ এনেকুৱা প্ৰবঞ্চনাত আহি পেলাই কোনো এই একাউণ্ট নাম্বাৰত পইচা নিদিয়ে। লগে লগে তেখেতক জনোৱা হৈছে। প্ৰথম তেখেতক উঠোৱাৰ পিছত জনোৱা হৈছে, আমাৰ থানাৰ পৰা জনোৱা হৈছে কিহৰ কাৰণে তেখেতক উঠোৱা হৈছে। ছাবচিকুৱেণ্টলি তেখেতক যেতিয়া এৰেষ্ট কৰিছে, লগে লগে এই কথাটো অৱগত কৰা হৈছে যে তেখেতক এই কেছৰ আণ্ডাৰত তেখেতক এৰেষ্ট কৰা হৈছে। তেখেতক মষ্ট প্ৰবেবলি যোৱাকালি ফৰৱাৰ্ড কৰিলে, জুডিচিয়েল কাষ্টডিত আছে। মই আপোনালোকক অনুৰোধ জনাইছোঁ যে আপোনালোকে এইটো যিটো ফল্ছ নেৰেটিভ এটা মানে প্লে কৰিবৰ কাৰণে চেষ্টা কৰি আছে কিছুমান ভেষ্টেড ইণ্টাৰেষ্টেড থ্ৰু ছ'চিয়েল মিডিয়া, এইটো আপোনালোকে গোটেই বস্তুটো সঁচা কথাটো জানি পেলাই এই নেৰেটিভটো কাউণ্টাৰ কৰিব লাগে।